হেল্ল' এভৰিৱান। দিনটোৰ আৰম্ভণি চাহেৰে মণি আণ্টিয়ে বনাই থৈছিলে, গৰম কৰি ল'লোঁ আৰু চাহ খাই উঠোতে এইফালে মোৰ বেবী সাৰ পালেই আৰু সাৰ পাই তেখেত কিন্তু বিচনাতে থকা এই সামগ্ৰীসমূহৰে ব্যস্ত, গুৰুত্বপূৰ্ণ কাম কৰি থকাৰ দৰে। এতিয়া তাক খুৱাব লাগিব ভিটামিন ডি ড্ৰপছ। এইটো মই এতিয়া হেৰি খুৱাম, ডগ খাবি ডগ ডগ কাবি বাবা কাব বাবা কাব তাৰপিছত ডগ খাবি ডগ খাই দে এতিয়া বাবা কাব আৰু তাক অকণমান ব্যস্ত কৰি ৰাখি মোৰ বিচনাৰ অৱস্থা হৈ যায় এইখিনি। এয়া এতিয়া সামৰিব লাগিব, সামৰি উঠি কৰিব লাগিব বেলেগ কাম। তাক সেইকাৰণে বিচনাৰ পৰা নমাই ল'লোঁ। সি এতিয়াও খোজকাঢ়িবলৈ শিকা নাই, কিন্তু আচলতে এইটো হাই টাইম, সি খোজকাঢ়িব লাগেই। তাৰ 14 মাহ সম্পূৰ্ণ, কিন্তু নৰ্মেল। আৰু আজি তাক এই নতুন বস্তুটো ট্ৰাই কৰাম, মিঠা আলু। মই আচলতে বহুত দিন ধৰিয়ে বিচাৰি আছিলোঁ। 6 মাহৰ পৰা যেতিয়া ছলিড ফুড তাৰ আৰম্ভ হৈছে, তেতিয়াৰ পৰাই মই ভাবি আছিলোঁ যে ছুইট পটেটো যেতিয়াই পাওঁ তাক খুৱাম, যিহেতু বহুত পুষ্টিকৰ বুলি শুনিছিলোঁ, ছাজেষ্ট কৰে পেডিট্ৰিচিয়ানসকলে। কিন্তু বজাৰত নুঠিলেতো উপায় নাই, গতিকে বজাৰত পোৱাৰ পিছত যেতিয়া আম্মাই লৈ আহিলে, মই আৰু দেৰি নকৰি পিছদিনাখন ব্ৰেকফাষ্টতে সেয়া সিজালোঁ। কিন্তু সি আচলতে খালী খাবলৈ অকণমান টান পালে, যিহেতু লাগি ধৰে। সেইবাবে পিছত তাক মই পেষ্ট কৰি পেলাই গাখীৰৰ সৈতে মিক্স কৰি খুৱাইছোঁ। গতিকে সি খেলিবলৈহে বেছি কামত আহিল প্ৰথম দিনাখন। ময়ো আচলতে এনেকৈ ট্ৰায়েল এণ্ড এৰৰ কৰিয়ে শিকি আছোঁ তাক বিভিন্ন বস্তু খুৱাবলৈ। মুঠতে পুষ্টি গুণাগুণ থকা সম্পূৰ্ণ খাদ্য সি পাব লাগে, মই সেয়াই ট্ৰাই কৰোঁ যিমান পাৰোঁ। আজি পাৰ্চেল এটা আহিছিলে। মই অৰ্ডাৰ কৰিছিলোঁ ঘিৰ গ্লাছৰ জাৰ। আচলতে ঘিৰ যেতিয়া ডাঙৰ পেকেট অনা হয়, তেতিয়া আচলতে ঢালিবলৈ ভাল পাত্ৰ নাথাকিলে ঢালিব মন নাযায়। কেতিয়াবা কিছুমানটো জাৰতে আহে, কিন্তু কেতিয়াবা কিছুমান পেকেট কিনিবলগীয়া হ'লে জাৰ লাগে। আমাৰ গ্লাছৰ জাৰ আচলতে শেষৰ ফালে, সেইবাবে 2টা নতুনকৈ কিনি অনা হ'ল, এমাজনৰ পৰা পালোঁ। ভাল লাগিছে। আৰু লাঞ্চ বেগাই সামৰি ল'লোঁ। আজি আছিলে মাটিমাহৰ দালি, অকণমান চিকেন আৰু সেয়া আছিলে কোমোৰাৰ ভাজি। ভিডিঅ'ৰ বাবে এনেকেদৰে সজাই লৈছোঁ আচলতে। আৰু ঘিটো আচলতে এতিয়া ঢালিব লাগে জাৰত, কিন্তু মই ঢালিব গৈ গম পালোঁ যে ঘি আচলতে জমি আছে। যিহেতু বতৰটো অকণমান ঠাণ্ডা, সেইবাবে ছেমি লিকুইডো নহয়, আনকি প্ৰায় গোট খায়ে আছে। সেইবাবে ইয়াক এতিয়া প্ৰথমতে লিকুইড ফৰ্মত আনি ল'ব লাগিব, তেতিয়াহে ঢালিবলৈ উজু হ'ব। সেইবাবে গেছত পানী গৰম কৰি পেলাই মই পেকেটটো বহাই থৈ দিম। আৰু এইটো উপায় কৰিছোঁ, বইলিং ৱাটাৰত পেকেটটো বহালোঁ, আৰু যেতিয়া সি লিকুইড ফৰ্ম ল'লে আৰু অকণমান বেছি নহয়, খুব উতলা গৰম নহয়, অকণমান ঠাণ্ডা হওঁতে এয়া মই ভৰাই লৈছোঁ জাৰত। আৰু 1-2 ঘণ্টামান পিছতে চাওক আকৌ গোট খাই গ'ল। এইফালে ব্যস্ততাৰ মূৰত মোৰ বেবী দুপৰীয়াৰ টোপনিত লালকাল। সাৰ পাই উঠি আকৌ ব্যস্ততা। এই বডি লোচনটো খাবলৈ লাগে, খুলি দিব লাগে। সেয়ে কাৰ এবছৰীয়া বেবীয়ে বাৰু এনেদৰে আপোনালোকক অকণমান ব্যস্ত ৰাখি আছে, মোক জনাবচোন প্লিজ। মই অকলে নিশ্চয় নহয়। মোক দিয়া, থৈ দিওঁ দেই, এইটো থৈ দিওঁ। ন এইটো খাবলৈ নহয় বাবা, এইটো বডি লোচন। It's body lotion to rub on your body, not to have it like food, Baba. No, you should understand.
এনেকুৱা আনৰিজনেবল প্ৰস্তাৱ দিলে মাম্মীয়ে কেনেকৈ গ্ৰহণ কৰিব জান? ন বোলা এতিয়া বেলেগ কাম এটাত মন দিওঁ বোলা, ডিষ্ট্ৰেক্ট কৰোঁ বোলা, লেটছ গেট বিজি উইথ ছামথিং এলছ, কাম। বৰষুণৰ বতৰ, তাতে আকৌ অকণমান টেম্পাৰেচাৰটো ডাউন। সেয়ে ভাবিলোঁ আজি আবেলি বেলেগ একো নাখায়, চাহৰ সৈতে ৰোল খোৱা যাওক। চিকেন আছিলে, বনলেছ চিকেন অকণমান লৈ তাক এনেকৈ শ্ৰেড কৰি পেলাই ভাজি লৈ আছোঁ আৰু মছলা, তেল ইত্যাদি দি দিম। আৰু যিহেতু মনত অলপ গিল্টি ফিলিং যে হেল্ডি নহ'বও পাৰে, যিহেতু ইয়াতে চীজ ব্যৱহাৰ কৰিম, গতিকে গাজৰ বেছিকৈ দি লৈছোঁ। গাজৰ এড কৰি আচলতে কোৱাণ্টিটিও অকণমান বাঢ়িল, যিহেতু আমি 4জনে খাম, গতিকে কোৱাণ্টিটি বঢ়োৱা হ'ল, লগতে অলপ হেল্ডিও হ'ল বুলি নিজকে মানে সান্তনা দিব পৰা গ'ল। গতিকে গাজৰৰ সৈতে ধুনীয়াকৈ ইয়াক ভাজি লৈ ৰাখি লৈ তাৰপিছত দিনৰে ৰুটি আছিল, ব্ৰেকফাষ্টত ৰুটি বনাইছিল আমাৰ সহায়িকাই, গতিকে সেই ৰুটিকে আকৌ তেলত ভালকৈ গৰম কৰি ল'লোঁ। মই নতুনকৈ আৰু একো কষ্ট নকৰিলোঁ কিবা বনাবগৈ, যিহেতু হোল হুইট ৰুটি, গতিকে ইয়াক হেল্ডি ভাৰ্জন হিচাপে খাব পাৰি। চ' ইয়াক অকণমান এনেকৈ কৰি ল'লোঁ, গৰম কৰি লৈ তাতে চিকেন ইত্যাদি দি অকণমান চচ ঢালি পিঁয়াজ দি ৰোল কৰি খাই দিম আৰু। এইফালে চাহো প্ৰস্তুত কৰি ল'লোঁ আৰু চাহৰ সৈতে আজি এই আবেলিৰ স্নেক্স খুব ভাল লাগিব খাই। চাহৰ এই আয়োজনৰ মাজতে আপোনালোকৰ সৈতে কথা পাতি ভাল লাগিল, আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো অকণমান হ'লেও চাই ভাল পাইছে, তেতিয়াহ'লে অকণমান সঁহাৰি জনাব, লাইক এটা কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব, আৰু আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। টেক কেয়াৰ, বাই বাই।